Hello everyone, কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে চাগে আজি আমি ওলাই গৈ ৰেডি হৈ আছো আৰু ক যাম আপোনালোকে থাম্বনেলখন দেখিয়ে গম পাব আমি এতিয়া গৈ আছো খানাপাৰালে মই আৰু নিষ্ঠা যাম আৰু লগত আৰু এজন ইউটিউবাৰ যাব আপোনালোকে নিশ্চয় চিনি পায় আহক আৰু মানে কিয় যাম কৈ দিওঁচোন হাই এভৰিৱান আজি যেহেতু 10,000 চাকৰি এপইণ্টমেণ্ট দিব আৰু মানে বিশেষকৈ কেইবাজনো আমাৰ চিনাকি ভাইটিয়ে কামাণ্ডোত পাইছে তেওঁলোকে লগ কৰিবলৈ বহুত ইচ্ছা কৰি আছে আৰু আণ্ডাৰ ট্ৰেইনিং তেওঁলোকক হয়তো আমি লগ নাপাম গতিকে গৈ আছো মই ডিমুইডলিছা আৰু আমাৰ কামাণ্ডো ট্ৰেইনাৰ দীপাংকৰ ভাইটি তিনিজন ইউটিউবাৰ একেলগে গৈ আছো তেওঁলোকক মৰম কৰিবলৈ মানে লগ কৰিবলৈ সো ভিডিওটো চাই থাকিব আজি মানে একদম ধামাকা ভিডিও হ'বলৈ গৈ আছে আপোনালোকে একদম ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব ভিডিওটো শেষত জানাবলৈ নাপাহৰিব কেনেকুৱা লাগিলে তেতিয়াহ'লে ব'লক এতিয়া ভিডিওটো আৰম্ভ কৰিছো ললিত কোঁৱৰ কেতিয়া পালাহি মানুহ হৈ গ'লা পালোঁ আৰু দেই চব কামাণ্ডো আমি আহি খানাপাৰা ফিল্ডত উপস্থিত হ'লোহি আৰু ইয়া চাওক লাখ লাখ জনতাৰ ভিৰ কিয় আহিছে আপোনালোকে সকলোৱে গমেই পাইছে কাৰণ আজি সকলোকে এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব এপইণ্টমেণ্ট ল'বা আজি এপইণ্টমেণ্ট ল'বা কামাণ্ডো হৈ গ'লা মোৰ লগত এটা আহিছে সিটো ফটো চাবা ৰেহাই পোৱা নাই অঁ বনাম মই উঠাই দিওঁ তোমাক মই অকণমান আপোনালোকক ভিতৰৰ অংশখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ মই মিউট কৰি দিছোঁ কাৰণ ইয়াত গান বজি আছিলে সেইকাৰণে কপিৰাইট আহি যাব পাৰে সেইকাৰণে মই মিউট কৰি দিছোঁ আপোনালোকক অকণমান মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ ভিতৰত কিমান জনতাৰ ভিৰ হৈছে আপোনালোকে নিজেই দেখি গম পাইছে হয়তো কিমান জনতাৰ ভিৰ হৈছে বহিবলৈতো জেগা নাই আমি আচলতে বহিও থকা নাই অকণমান দেখুৱাইহে আছোঁ আপোনালোকক ঘূৰি পকি আহিছে দেখা পালে তোমাক যে পূজা কৰিছিলে একদিন ৰাতি যে কি আছিলে কাৰ্তিক স্বৰ্গীয়াৰী ফাইনেলি চাকৰি পালে আইতা কৰি দিয়া বাকী মা ভাল আৰু কৈছোঁ চাই কৈছোঁ আৰু কাৰ্তিক কামাণ্ডো ফাইনেলি হৈ গ'ল আজি মই এই ভিডিঅ'টোৰ যোগেদি সকলোলৈকে অভিনন্দন জ্ঞাপন কৰিছোঁ তেওঁলোকৰ আশা পূৰণ হ'ল তেওঁলোকৰ ড্ৰিম পূৰণ হৈছে তেওঁলোকে যাতে আগুৱাই যাব পাৰে মই তাৰে কামনা কৰিছোঁ আৰু যোনে যোনে আজি এপইণ্টমেণ্ট লেটাৰ নিবলৈ আহিছে মোক কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব ভিডিঅ'টো যদি চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট কৰিয়ে দিব আৰু মোৰ চেনেলত যদি কোনোবাই এতিয়াও নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব
কাষতে থকা বেল ঘণ্টাটো দবাই অল কৰি দিব। তেতিয়াহে মই দি থকা সকলোবোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন সময়মতে পাই থাকিব। আৰু আপোনালোকক মই যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, কাৰণ বেছি দেখুৱাব নোৱাৰিম। আৰু মামা হাঁহ অকণমান দেখুৱাম, মানে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হাঁহ অকণমান দেখুৱাবলৈ চেষ্টা কৰিম, কাৰণ আমি বেছি সময় নাথাকিলোঁ। উপস্থিত থকা মাননীয় মন্ত্ৰীসকল, শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, শ্ৰীযুত অতুল বৰা ডাঙৰীয়া, শ্ৰীযুত উৰ্খাও বৰা ব্ৰহ্ম ডাঙৰীয়া, শ্ৰীযুত কেশৱ মহন্ত ডাঙৰীয়া, কিবা খাবলৈ ওলাই আহি আছোঁ, ইমান ভোক লাগিছে। এতিয়া আমি খানাপাৰাতে আছোঁ। এয়া অভাৰ ব্ৰিজ গুণাইছে, বহুত গুণাইছে। আৰু মিষ্টাৰৰ লগৰ আমি খানাপাৰালৈ কোন কোন গৈছিলোঁ মই অকণমান দেখুৱাই দিছোঁ। আমাৰ মিষ্টাৰকতো চিনি পাইছেই, শংকুৰাজ ডবল4, আৰু মাজৰজন হৈছে কামাণ্ডো ট্ৰেইনাৰ, আৰু কৰ্ণাৰজন হৈছে চ'লজাৰ লাইফ, আৰু ভাইটিয়ে গাড়ী চলাইছে, আৰু এজনী মই। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।